ঘুর 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 আরে বল 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 এই ঘুর 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 বল 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 ৰূপক ৰূপক আহিলা এইটো তহঁতৰ গৰু চাই থাকোঁতে দিন যাব দেই বাপেৰক কবি অলপমান সেই দলৰ মানুহৰ লগত থাকিবলৈ তেতিয়া আমাৰ নিচিনা দামী দামী বাইক লৈ ঘূৰি ফুৰিব পাৰিবি বিন্দাছ লাইফ নহ'লে নহ'লে সেই গৰুৰ পিছত থাকোঁতে যাব তহঁতৰ ঐ তোক নকৈ কি লাভ ৰ চা ল'ৰা আমি ৰাইজৰ টকাৰে ধনী নহওঁ মই এই ঘটীয়া চাইকেলখন লৈ সুখী আছোঁ তহঁতৰ নিচিনা এই দামী দামী বাইক দামী দামী ঘৰ এইবোৰত থকা আমি মানুহ নহয় বুজিছ আমি দুখীয়া মানুহ আমি এনেকৈ চলি থাকিম তহঁতৰ এইটো মাইণ্ডছেটৰ কাৰণে তহঁতৰ উন্নতি হ'ব পৰা নাই তহঁতি গৰু চৰাই থাকিব লাগে ঐ ল'ৰা এইবোৰ কথা তহঁতৰ নিচিনা টকা খোৱা লিডাৰবোৰৰ পুতেকহঁতক কবি চাহ মোক নহয় সিহঁতৰ ফুটনি ফুটনি কথা অকল ফিতাহি চব ফিতাহি মাৰিব আহিছে বল 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 ঘূৰিয়া 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 আহো এজনী বল 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 হুই বল বল আৰে এজনী ৰ ৰ ৰ ৰ ৰ ইমান টানিছে ৰ অ' বিদায় বহিছ ইমান ধুৱাইছে বোপাই আজিৰ দিনত গৰু চাই থাকোঁতে কি হ'ল গম পায়নে কি হ'ল কিবা গণ্ডগোল লগালি নেকি তেনেকুৱা একো নহয় পিতাই তাৰমানে মানে কৰি আছ ভালকৈ বুজাই কচোন পিতাই সি যে হিৰেণ দালালিৰ পুতেক লিডাৰৰ পুতেকটো যে সি আজি দিনত মোক লগ পাইছিল তাৰমানে পিতাই সি কৈছে বাপেৰক অলপ দলৰ লগত ঘূৰিব কবি তেতিয়াহে বোলে আমি দামিনী বাইক বিন্দাছ লাইফ কটাব পাৰিম তই কিবা ক'লি নেকি পিতাই তাক মই বেয়াকৈ কোৱা নাই ভালেৰে কৈছোঁ তাক ভালেৰে বুজাওঁতে বোলে তাৰ সন্মানত আঘাত সানিলে আৰু সি লগতে গুচি গ'ল সি কিয় তেনেকৈ কৈছে গম পাইছ নাজানো নহয় পিতাই অহা সোমবাৰে ইলেকশ্যন নহয় জানো অঁ পিতাই সেইকাৰণে সি তোক তেনেকৈ কৈছে সেইটো কথাহে নি পিতাই অঁ সেইটো কথাই পিছে পিতাই এইবাৰতো মোৰ ভোটৰ কাৰ্ডটো আহিছে মই ভাবিছোঁ ভোট এইবাৰ নিদিবে নেকি তই এইটো ভুল কেতিয়াও নকৰিবি ভোট দিবি কেৱল যোগ্য প্ৰাৰ্থীক হ'ব পিতাই পিতাই ভাত হ'ল দাদা ভাত খাহি আইও বাচোন আজি বহুত ঠাণ্ডা পৰিছে এই জুইৰ ওচৰতে খাওঁ আমি নালাগে পিতাই বাহিৰত বহুত দিন পৰিছে ভিতৰতে খাওঁহি যা ভণ্টি ভাত বাঢ়গৈ পিতা মই গৈছোঁ বল বল ৰূপক
কৃষ্ণ কৃষ্ণ। চাহ খাওক পিতাই। আইও কওক পিতাই। দাদা উঠিল নে? দাদা নাই উঠা পিতাই। বোপাইও অ ৰূপক বোপাইও উঠ উঠ অ বেলি মূৰৰ পৰা পালেহি। অঁ পিতাই উঠ উঠিছো। উঠ ইমান জগুৱাই থাকে। হেই নকুল কি হৈছে অ ৰাতিপুৱাই কি হয় ইমান গালি গালাজ পাৰিছ? এই গালি পৰা নাই অ আমাৰ ল'ৰাটো উঠা নাই তাকহে জগাইছোঁ। এই পিছে ভোটটো কাক দিম বুলি ভাবিছ? এই ইলেকশ্যনটো আহক দেচোন। এই ভোটটো কিন্তু আমাকে দিবি বুজিছা নাই? তেতিয়াহে এই চৰকাৰী সা সুবিধাবোৰ তহঁতক দিব পাৰিম। এতিয়া আহিছোঁ দে। এই ভোটটো দিব নাপাহৰিবি কিন্তু। দেখিছ দেখিছ সিহঁতৰ চলাহী কথা। প্ৰলোভন দি দি মানুহক ভোট বিচাৰে। পিতাই সিহঁতৰ কামেই সেইটো। সিহঁতে দুখীয়া মানুহক মিছা মিছা আশা দিব, পিছত জিকাৰ পিছত আকৌ পাহৰি যায়। আৰু আপোনালোকে সিহঁতক কিয় মাতে? সিহঁতক মতাটোৱেই ভুল। এই মই নাই মতা নহয়, সিহে মাতিছে। এই দেখিছনে নাই ৰাইজৰ টকাবোৰ খাই খাই এই ডায়েবেটিছ নে কি সেইটো বেমাৰ হৈছে। এতিয়া আকৌ ৰাতিপুৱাই খোজ কাঢ়িবলৈ যায়। এনেকে থাকিলে সিহঁত কেতিয়াবা মৰিব বেমাৰ হৈ হৈ। ডাঙৰ ডাঙৰ বেমাৰ সিহঁতৰ গাতে লম্ভে। বাৰু তই চাহ খাগৈ। অঁ পিতাই। মই গৰুকেইটাকে আলি থৈ আহোঁ। অঁ পিতাই মই চাহ খাই লওঁগৈ। অ' ভণ্টি চাহ কাপ লৈ আহ। অ' পিতাই অ' বোপাই কচোন। টেবুলতে ভোটৰ কাৰ্ডটো এৰি থৈ আহিলোঁ, লৈ আহকচোন। নিছোঁ ৰ। লৈ আহক। এইটো ল। অঁ দে পিতাই মোৰ দেৰি হৈছে মই যাওঁ। অঁ যা অঁ ঠিক ভোট দি আছে। থৈ আহিবি কিন্তু দেই। অঁ ঠিক আছে। এইবাৰ ইলেকশ্যনে ইমান মানুহ কম, কি হ'ব জানো? মনটো ভাল লগা নাই অ'। এইবাৰ ইলেকশ্যনে বহুত মানুহ কম, দেখিছ নাই? ইমান মানুহ কম। এইবাৰ কি হ'ব তাকে ভাবিয়ে পোৱা নাই। ভোট দিব যোৱা নি? অঁ ভোট দিবলৈ যাওঁ। ভালকৈ দিবা আৰু। দিম আৰু।
ঐ ভূত দি আহিলি এই ভূত নিদিলোঁ, ইনে চাই গুচি আহিলোঁ। মই যাওঁ দে। অঁ তই যা যা। পিতাই আহিলোঁ। এ ইমান সোনকালে আহিলি যে, ভূত নিদিলি নেকি? আজিকালি চব দালালৰ ৰাজ, কি ভূত দিব? এই দালালৰ ৰাজ? অ' কি কথা কৈছ? তই পাছত বুজিব। অ' বোপাই অ' এইফালে আছোন, এইফালে আহ। কচোন পিতাই কি হ'লনো, কেলে চিঞৰি আছ? তই ভূত কিয় নিদিলি? পিতাই মন নগ'লেও মোৰ ভাগ। তোৰ মন নগ'ল বুলি ক'লে নহ'ব নহয়। চা বোপাই, ভোট দিয়াটো আমাৰ কৰ্তব্য। এজন উপযুক্ত প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ প্ৰতিটো ভোটৰে এটা গুৰুত্ব আছে। আজি তই যদি ভোটটো নিদিয়, তেনেহ'লে তই মনে বিচৰা উপযুক্ত প্ৰাৰ্থীজনক বিজয় কৰাব নোৱাৰিবি। শুন, তই মনে বিচৰা উপযুক্ত প্ৰাৰ্থীজনক জয়ী কৰাবলৈ হ'লে তই এতিয়াই গৈ ভোটটো দি থৈ আগে। যা 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 বোপাই যা। বুজিছোঁ পিতাই, মই এতিয়াই গৈ ভোটটো দি থৈ আহিম। অঁ যা। কেইটামান টকাৰ লোভত পৰি আপোনালোকে আপোনালোকৰ গুৰুত্বপূৰ্ণ ভোটটো অথলে যাবলৈ নিদিব। আহক ৰাইজ, আমি একেলগে এখন বিবেক যুদ্ধ কৰোঁ। নিজৰ বিবেকেৰে এজন যোগ্য প্ৰাৰ্থীক নিৰ্বাচন কৰি সমাজত সুস্থ পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত আমিও অংশীদাৰ হওঁ। আহক ৰাইজ, আহক। নিৰ্বাচন আহিব আৰু নিৰ্বাচন যাব। কোনোবা হ'ব ৰজা আৰু দুখীয়া হ'ব প্ৰজা। ককাই ভাইৰ মাজত কাজিয়া, পিছে নেতাৰ মাজত সম্পৰ্ক বঢ়িয়া। বাঢ়িব লাহে লাহে দালাল, দেখিব সম্পত্তিৰ মালামাল।